এসময়ত এজন বুঢ়া মানুহ তিনিজন পুত্ৰৰ সৈতে এখন গাঁৱত বাস কৰিছিল। তিনিওজনে কঠোৰ পৰিশ্ৰমী, ভাল, কিন্তু এটা কথাই আছিল, প্ৰতিটো কথাকে লৈ ইজনে সিজনৰ লগত কাজিয়া কৰি থাকিল। বুঢ়া দেউতাক বৰ বিচলিত হৈ পৰিল। কেতিয়াবা বুজাইছিল, কেতিয়াবা বকাবকি কৰিছিল, কেতিয়াবা আপোচ কৰিছিল, কিন্তু একোৱেই কামত নাহিল। সময় পাৰ হৈ গ'ল। এদিন বুঢ়াজন বৰ বেমাৰত পৰিল। তেওঁ নিজৰ ওচৰৰ পুত্ৰসকলক মাতি ক'লে, পুত্ৰসকল, মই মাত্ৰ এটা কথা বিচাৰোঁ, ইজনে সিজনৰ লগত যুঁজিব নালাগে, সদায় একত্ৰিত থাকক। কিন্তু পুত্ৰসকলে তেতিয়াও তেওঁৰ কথা নুশুনিলে। তেতিয়া বুঢ়াই ভাবিলে, এতিয়া মই সিহঁতক এটা পাঠ শিকাব লাগিব। পেছদিনা তিনিও পুত্ৰক মাতি ক'লে, এইবোৰ 10টা কাঠৰ বান্দিল লৈ যোৱা, উলিয়াই আনি বেলেগে বেলেগে ভাঙি দিয়া। যিজনে বেছি খৰকৈ ভাঙিব তেওঁ পুৰস্কাৰ পাব। তিনিওজনে খৰধৰকৈ কাঠ ভাঙি পেলালে। কেইমিনিটমানৰ ভিতৰতে সকলোৱে সকলো কাঠ ভাঙি পেলালে আৰু তাৰপিছত নিজৰ মাজতে কাজিয়া কৰিবলৈ ধৰিলে। মই জয়ী হলোঁ। নাই, মই প্ৰথম আছিলোঁ। বুঢ়াই হাঁহিলে, তাৰ পাছত ক'লে, এতিয়া আৰু এটা কাম আছে। তেওঁ আকৌ তিনিওজনৰ প্ৰতিজনক সম্পূৰ্ণ কাঠৰ বান্দিল এটা দিলে। এইবাৰ তেওঁ ক'লে, এতিয়া বান্দিলৰ সৈতে সিহঁতক ভাঙি পেলাওক, অৰ্থাৎ একেলগে। তিনিওজনে সকলো শক্তিৰে চেষ্টা কৰিলে। এজন এজনকৈ চেষ্টা কৰিলে, কিন্তু কোনেও বান্দিলটো ভাঙিব নোৱাৰিলে। বুঢ়াই মৃদুভাৱে ক'লে, দেখিছে ল'ৰা, কোনোৱে সহজেই এটা লাঠিডাল ভাঙিব পাৰে, কিন্তু যেতিয়া একেবোৰ লাঠিবোৰ একত্ৰিত হৈ এটা গোট গঠন কৰে, সেইবোৰ ভাঙি পেলোৱাটো অসম্ভৱ হৈ পৰে। ঠিক তেনেকৈয়ে যেতিয়া তোমালোকে নিজৰ মাজত কাজিয়া কৰিবা, তেতিয়া তোমালোক দুৰ্বল হৈ পৰিবা। কিন্তু একেলগে থাকিলে কোনেও পৰাস্ত কৰিব নোৱাৰে। তিনিও পুত্ৰই এতিয়া বুজি পালে। সেইদিনাৰ পৰা তেওঁলোকে কেতিয়াও যুঁজ কৰা নাছিল। তেওঁলোকে একেলগে থাকিছিল, একেলগে কাম কৰিছিল আৰু দেউতাকৰ শিক্ষা সদায় মনত ৰাখিছিল।